হাত কিয় ধুইছা মা? কিয় এনে? কৰোণা ভাইৰাছ আহিব। বাহ বাহ। সদায় হাত ধুই থাকিবা? হৈ যাব হৈ যাব হৈ যাব। কি কৰিছা? কৰোণা ভাইৰাছ আহিব বুলি হাত ধুইছা? বাহ, ভাল কাম কৰিছা শুন। স্কুলৰ পৰা আহি কৰোণা ভাইৰাছ আহিব বুলি হাত ধুব লাগে ন? সদায় হাত ধু। তুমি সদায় হাত ধুবা? তোমাৰ নামটো কি? তোমাৰ নামটো কি? ঘৰ ক'ত? হয়, মই পাৰ্থপ্ৰতিম বৰুৱা, পুৰণিগুদাম বৰুৱা চুক নিবাসী। মোৰ কণমানি ছোৱালীৰ এটি ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। মোৰ কণমানি ছোৱালীজনীৰ নাম হৈছে ঋদ্ধিশা বৰুৱা। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইতিমধ্যে তাইৰ এটা ভিডিঅ', আৰু পুৰণিগুদামৰ সৰ্বতে চৰ্চা হৈছে। কৰোণা ভাইৰাছক লৈ যি আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি কেনেকৈ সজাগতাৰ সৃষ্টি কৰোঁ তাইক মই অলৰেডি শিকাইছিলোঁ। তাৰে এক পৰিণাম বুলি ক'ব পাৰি। তাই ইতিমধ্যে হাত ধোৱাৰ প্ৰতি যি আগ্ৰহ প্ৰকাশ কৰিছে তাক লৈ মই নথৈ আনন্দিত, আৰু সকলোকে আহ্বান জনাইছোঁ এই আতংকিত নহ'বলৈ, ভীতিগ্ৰস্ত নহ'বলৈ, সজাগ হওক, সচেতন হওক, তাকে কাম